গুড মৰ্ণিং সকলোকে মাঘৰ বিহুলৈ শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ ৰাতিপুৱাই আলু খানি আছে দেখিছেনে, আমাৰ ঘৰৰ বাৰী আলু। আৰু এইফালে আলু খানি থকা হৈছে, যিহেতু আজি গধূলি বইল কৰি পিনে অহা কাইলৈ ৰাতিপুৱাই খাব লাগিব পিঠা জলপান আৰু মিঠা আলু কাঠ আলু বইল। দেখাই দিয়কচোন, এইটো দেখিছেনে কি ধুনীয়াকৈ লাগিছে। এয়া আৰু এইখিনি ওলালে, এইয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ হৈছে আলুবিলাক। এইফালে আলু খানি থকা হৈছে আৰু এই দূৰৰ ফালে চাওকচোন আমাৰ লাকি উৎপাত। লাকিয়ে যি ফূৰ্তি পাইছে বাৰীত, আমি বাৰীলৈ আহিছোঁ বুলি। লাকি এইফালে লাকি উৎপাত। আমি প্ৰতি বছৰে ঘৰৰ মিঠা আলুৰে বিহু পাতোঁ। এয়া দেখিছে, এইবাৰ বেছি ডাঙৰ ডাঙৰ নহ'ল আৰু এইবাৰ বেছি নোলালেও চাগে, এইবাৰ অকল এভেটিহে কৰা হৈছিলে মিঠা আলু। এই দেখিছেনে, এইকেইটা বাৰু অলপ ডাঙৰ ডাঙৰ ওলাইছে। যিমান যি হ'লেও ঘৰৰ আলুকেইটা সমান হ'ব নোৱাৰে, আৰু ভাল লাগে ঘৰৰ আলু খাই কেনে। একো মেডিচিনো দিয়া নাই, ঘৰৰে হাবি জাবৰ দি পিনে কৰা হৈছিলে আলুবিলাক। এয়া এই দেখিছেনে, ধন্যবাদ। গুড মৰ্ণিং সকলোকে মাঘৰ বিহুলৈ শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ ৰাতিপুৱাই আলু খানি আছে দেখিছেনে, আমাৰ ঘৰৰ বাৰী আলু। আৰু এইফালে আলু খানি থকা হৈছে, যিহেতু আজি গধূলি বইল কৰি পিনে অহা কাইলৈ ৰাতিপুৱাই খাব লাগিব পিঠা জলপান আৰু মিঠা আলু কাঠ আলু বইল। দেখাই দিয়কচোন, এইটো দেখিছেনে কি ধুনীয়াকৈ লাগিছে। এয়া আৰু এইখিনি ওলালে, এইয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ হৈছে আলুবিলাক। এইফালে আলু খানি থকা হৈছে আৰু এই দূৰৰ ফালে চাওকচোন আমাৰ লাকি উৎপাত। লাকিয়ে যি ফূৰ্তি পাইছে বাৰীত, আমি বাৰীলৈ আহিছোঁ বুলি। লাকি এইফালে লাকি উৎপাত। আমি প্ৰতি বছৰে ঘৰৰ মিঠা আলুৰে বিহু পাতোঁ। এয়া দেখিছে, এইবাৰ বেছি ডাঙৰ ডাঙৰ নহ'ল আৰু এইবাৰ বেছি নোলালেও চাগে, এইবাৰ অকল এভেটিহে কৰা হৈছিলে মিঠা আলু। এই দেখিছেনে, এইকেইটা বাৰু অলপ ডাঙৰ ডাঙৰ ওলাইছে। যিমান যি হ'লেও ঘৰৰ আলুকেইটা সমান হ'ব নোৱাৰে।